নমস্কাৰ বন্ধুসকল। আজি দেওবাৰ। আমাৰ সকলোখিনি মানুহ আজি ঘৰতে আছে। খুৰাই আকৌ তেওঁলোকৰ ঘৰত আমাক ভাত খাবলৈ মাতিলে আৰু মোক বনাবলৈ দিলে কোমোৰাৰ সৈতে হাঁহৰ মাংস। মই ভাবিলোঁ মাংসৰ লগতে এটা চাটনিও বনাওঁ। চাটনিৰ কাৰণে আমাৰ ঘৰতে থকা বিভিন্ন ধৰণৰ শাকেৰে মই এটা মিক্স শাকৰ চাটনি বনালোঁ। আহকচোন কি শাক বুটলি মই কেনেদৰেনো চাটনিটো বনালোঁ চাওঁ। এইজোপা হৈছে নৰসিংহৰ পাত। আমাৰ পিছফালে আছে এইজোপা চাওক, বিলাতী পালেংজোপা আমাৰ ঘৰৰ পিছফালে দুৱাৰমুখতে কি সুন্দৰকৈ হৈ আছে। ইয়াৰে দুডালমান পাত মই চাটনিৰ কাৰণে বুটলি ল'লোঁ আৰু লগতে কেইডালমান নৰসিংহৰ পাত, এয়া চাওক বিলাতী পালেং কেইডালমান লগতে বুটলি লৈছোঁ মই। লগতে আৰু পদিনাৰ পাত। পদিনাখিনি আকৌ আমাৰ ঘৰৰ, এয়া চাওক পদিনাখিনি কি ধুনীয়াকৈ আমাৰ পিৰালিত হৈ আছে। এনেদৰে অলপমান মৰহি গৈছে, তথাপিতো হৈ আছে। ইয়াৰে কেইডালমান পদিনাৰ পাতো লৈ ল'লোঁ মই। দুডালমান লৈ লওঁ। দুডালমান লৈ ল'লোঁ। বন্ধুসকল, আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে নতুন ভিডিঅ' বনাবলৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শাকখিনি এনেদৰে ভালদৰে ধুই ল'লোঁ। শাকৰ চাটনি বনাওঁতে সদায় ভালদৰে এনেদৰে ধুই ল'ব লাগে, নহ'লে শাকত বহুত ধূলি থাকে মাজে মাজে। মই গোটেইখিনি শাক বুটলোতে ভিডিঅ' কৰিবলৈ থাকি গ'ল, সেইকাৰণে আপোনালোকক এনেদৰে প্লেটত মই সজাই দেখাইছোঁ। এটা হৈছে বিলাতী পালেং, এইকেইটা হৈছে পনৌৱা, এফালে কেইডালমান মচন্দৰী, এয়া হৈছে কেইডালমান বন জালুক আৰু এই দুটা পাত হৈছে মান ধনিয়া। মান ধনিয়া পাতবোৰ যিহেতু মৰহি গৈছে, আমাৰ ঘৰতে আছিলে, সেইকাৰণে পাত দুটাই লৈছোঁ। এইফালে আছে আপোনাৰ বৰমালুনি কেইডালমান, এয়া পদিনা পাত, এয়া নৰসিংহ দুটামান পাত আৰু আপোনালোকক দেখাবৰ কাৰণে এইখিনি সজাই লৈছোঁ মই। ইয়াতে ৰাখিছোঁ বাকীখিনি পাত। আৰু এইফালে আছে আদা কেইপিচমান, নহৰু কেইটামান, টেঙা, জলকীয়া আৰু মই এই সৰিয়হখিনি আপোনাৰ এনেকৈ তিয়াই থৈছিলোঁ, পাতি ইয়াত চাকি লৈছোঁ ভালকৈ, নহ'লে ধূলি চুলি যাব পাৰে যে। মিক্সিত আনি আমি এতিয়া গোটেই শাকখিনি ভৰাই ল'লোঁ। তাৰপিছত আমি এতিয়া এয়া চাওক, দেখিবলৈ যিমান ধুনীয়া হৈছে চাটনিটো, খাবলৈও সিমানেই টেষ্টি হৈছিল। এনেদৰে বাতিত ধুনীয়াকৈ সজাই ল'লোঁ। এইফালে আকৌ বনাইছোঁ কোমোৰাৰ সৈতে হাঁহৰ মাংস। এয়া চাওক।